Hello everyone, নমস্কাৰ মই ৰশ্মি আৰু মোৰ চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে আছে আৰু সদায় কোৱাৰ দৰে মোৰো খুবেই ভাল আৰু এতিয়া ৰাস্তাত আছো দেখিছে গৈ আছো মাহঁতৰ ঘৰলৈ আৰু আজি বতৰটো ইমান এটা ঠিক নহয় খুব ডাৱৰীয়া ইয়া আকাশখন পুৰা ডাৱৰ হৈ আছে আৰু এতিয়া বৰষুণ দি আছিল খুব ডাঙৰকৈ এতিয়া এৰিলে সেইকাৰণে আমি যাওঁ বুলি ওলালো যেহেতু আজি দেওবাৰ সেইকাৰণে ঘৰলৈ এপাক নগলেও মনটো বেয়া লাগে সেইকাৰণে বোলো যাওঁ আৰু আজিৰ ব্লগটো এতিয়াৰ পৰা আৰম্ভ কৰিছো আপোনালোকে সম্পূৰ্ণ ব্লগটো চাই থাকিব আৰু শেষত কমেন্ট কৰি জনাব আপোনালোকে কেনেকুৱা পালে ঠিক আছে তেতিয়া হলে চাই থাকক সম্পূৰ্ণ ব্লগটো আহি মেলি পালোহি আৰু এই পান চাহটা খালো আৰু হেখিনি ইমান দেখাবলে নহল মই এনেকৈ গোটেই পানখন খাই দিবলৈ দিগদাৰ হয় কিবা লাগিলে যে কিবা মেডিচিন লাগিলে কিবা অকমান খাই পালো খাই পেলালো গোটেইখন ইমানকে খাব নালাগে তই তোৰ কাৰণে বেয়া চাই কিবা আজিৰ ব্লগটো এতিয়া আমি বৰশী টোপামগে মাছ ধৰিম ঘৰলৈ আহিলে এইবোৰে হয় আৰু ভালো লাগে তাৰপিছত আৰু হাঁহ এটা বিচাৰি ফুৰিছো যদি হাঁহটো পাওঁ হাঁহো খাম আজি মজা আৰু বতৰটো খুব ডাৱৰীয়া বতৰ ডাৱৰীয়া আজি সেইকাৰণে ভাল লাগিছে বতৰটো ডাৱৰীয়া হ'লে ভাল লাগে মানে বৰ উৎপাতকে গৰম উঠি থাকিলেও ভাল নালাগে খাই থাকিবা তেতিয়াহ'লে বৰশী টোপাবলৈ বুলি আহিলো সেইফালে তিনিজন বুন্দাপৰ দি অথনি পৰা ৰৈ আছে কিন্তু পুখুৰীটোত মানে মাছে খিলখিলাই আছে খালি হেৰি বৰশীত খুটাহে নাই কেলে বা নহলে মই ধৰি চাওঁ দেচোন তেতিয়া কিজানি মোৰটোত পটককে আহি যায় তেতিয়া সেনেকুৱা থাকে নহয় কিন্তু বৰশী বালে মনে মনে কথা কব লাগে আহিছিলে অলপতে লাগি ধৰিলে আকৌ সেইখিনিত নে আহিলে লাগি ধৰিলে মানে সেই জাবৰত সেনেকৈ এনেই খুটে এই পুখুৰীটোত মাছ আছে তাৰমানে আজি ডাৱৰীয়া যে সেইকাৰণে হেৰি হোৱা নাই খুটা মেলা নাই আৰু আজি মানে এই পুখুৰীটো সিঁচা কথা আছিলে দেই আজি বোলে দেওবাৰ পুখুৰী সিঁচিম বুলি ক'লে তাৰপিছত আজি আকৌ বৰষুণ পুৰা ৰাতিটো বৰষুণ আৰু এতিয়ালৈকে বৰষুণ এনেই আছিলে এতিয়া অকণমান এৰি দিছে আৰু সেইকাৰণে সিঁচা নহ'ল বোলে বৰশীটোকে টোপাই চাওঁচোন বুলি আহিছিলে কিন্তু বৰশীটো মাছ হেৰি হোৱা নাই খুটা নাই কিন্তু কাইলৈ যদি ৰ'দ দি সিঁচিম বুলি ভাবিছে আৰু এনেকুৱা হৈছে মানে সেই তেতিয়াবা বহুত দিন হ'ল আৰু পুখুৰীটো সিঁচিম বুলি ক'লে এই কি কয় বৰষুণ সিঁচিম বুলি ক'লে বৰষুণ এতিয়া কাইলৈও চাগে বৰষুণে দিব আৰু ক'ত দিব এনেকৈ ফোনটো ধৰি থাকিলে মোৰ হাতখন ইমান বিষায় ৰ'ব আপোনালোকক বেক কেমেৰা কৰি দেখাইছোঁ মই খিলখিলাই আছে সেই তাই খিলখিলোৱা এটিয়ে উঠিলেই হয় কি একেখনতে 4টা লাগিছে সেইবোৰ কিমান টিকলিকাই আছে ঢেৰ দাম কি সাপ লাগিছিলে আকৌ এবাৰ কচোন কি সাপ নাগিন তহঁতি কোনে মানে যোনটোৱে ফাৰ্ষ্ট এটা মাছ উঠাব পাৰ সেইটোকে মই 10 টকা দিম অ 10 টকা আছে মোৰ খুচুৰা সেইকাৰণেহে কৈছো
হ'ব দে মই মনে মনে থাকোঁ এতিয়া হ'ব দিয়ক মই মানে সেই ভিডিঅ' কৰি পেট পেটাই থকা দেখি সিহঁতৰ বোলে মাছ উঠা নাই চাম নহয় মই এতিয়া ভিডিঅ' নকৰি পিনে পেট নেপেটালে মানে কিমান মাছ উঠে চাম নহয় এইফালে এইকেইটা তাৰপাছত সেইফালে দুটামান সেইফালে সোমাই আছে এইকেইটা গোটেইখিনি একেলগে থাকিলে মানে হেৰি হয় এগালমান লাগে ভাল লাগে ইয়াত আছে হ'লেও কিমান আছে বাৰু এনেই 40টামান আছে আমাৰ নহয় আৰু আমাৰ দাইহঁতৰ ঘৰৰ এইফালে আমাৰ পথাৰ এই পথাৰ আহিলে এই দেখাই দিয়া আকৌ দেখিছা কেলে 10 টকা দিম মোৰ মানুহজনে পাইছে তোমালোকে পাই দেখুৱা হয় নে হাজাৰ হওক মোৰ মানুহজনে এটা মাছ পালে যি নহওক কেলে 10 টকা দিম আকৌ মই মোৰ মানুহজনৰ লগত কম্পিটিশ্যন কৰা নাই না তোমালোক দুটাৰ লগত কৈছিলো তিনটা ভিতৰত বুলি কৈছিলো তিনটা বুলি কৈছিলো এতিয়া আমি বৌকিত টুপুৱা কিটা এটা ফইট তই এটা ফইট হ'ব 10 টকা কি মোৰ পইচা ইমান হেৰি নিয়া মই দি দিম হয় নাই হ'লেও মই গৌৰৱ অনুভৱ কৰিছোঁ যে প্ৰথম মোৰ মানুহটোৱে পালে तो आज हमारा ओ माइला माने इसको खाऊंगी कुमड़ा के साथ ये है मम আমি আনছিলো আমাৰ ঘৰ মধুৰি ইয়ো বেচাটো আজি ভাবিছিলা জানো মইম বুলি এনে কিমান হ'ব বা ডেৰ কেজি আমি কেটা খাম চাইডা হয়নে মাইটো মানে খায় আমি তিনটা ভন্টি নাখায় আমি তিনটা এতিয়া মই যাওঁ কোমোৰা আনিবৰ কাৰণে কোমোৰা আমাৰ খুৰীহঁতৰ ঘৰতে আছে খুৰীহঁতৰ ঘৰৰ পৰা কোমোৰাটো লৈ আহোঁ ছিঙিবলৈ বুলি ক'লোঁ আৰু ঘৰলৈ আহিলে নেজানো কিয় মনটো এনেই মানে ভাল লাগি থাকে তাৰমানে তাত থাকিলেও এনেকুৱা নহয় যে একদম মানে হেৰি হয় কিবা মানে কিবা বেয়া লাগে বা তেনেকুৱা একো নহয় কিন্তু ঘৰলৈ আহিলেও এটা কিবা মানে ফ্ৰী লাগে আৰু ভাল লাগে তাৰপিছত সেইকাৰণে এই ঘৰলৈ আহিলে এনেই ভাল লাগে আৰু মুঠতে চাগে সেইটো চবেই বুজি পাব মই কোনটো কথা ক'ব বিচাৰিছোঁ তো এতিয়া যাওঁ কোমোৰাটো লৈ আহোঁ তাৰপিছত আপোনালোকক আজি দেখাম আৰু হাঁহ আৰু কোমোৰা খোৱাটো আপোনালোকে চাব আৰু খাবতো নাপাবই কিন্তু অতি সোনকালে আপোনালোককো মাতিম খাবলৈ আহিব আপোনালোকে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ক তেতিয়া আমি পাৰ্টি কৰিম আহা হা সভা কৰিবা অকলে আমি কৈ মেলি খোৱাবলৈ নাই নহয় কৈ দিয়া টাইম লাগিব নহয় টাইম আইও দম চোৱা আমাৰ কাম নাই তেতিয়া অহা নাই কেলে মোবাইল টিপি আছা এতিয়া যে মোক মোবাইল নাই অ আচ্ছা এই দম আছে ইয়ো তুমি আছো সব মানে এটা দম দিয়া দি কোনো কাকো দেখিব নাই আমাৰ ঘৰখনত আপনি দেখিছ ইটো হিটো মানে দেখিবই নোৱাৰে মানে যি দম এই ভিডিঅ'টোৱে গ'লা মানে হেনে নকৰি আমাৰ ইয়াত ডিঙি পাক লাগে নি আৰু এইফালে এওঁ কাটি আছে মাংস আৰু আমাৰ ঘৰত বিশেষকৈ ইয়াত চব কটা মেলা এইবিলাক এওঁৱে কৰে আৰু এয়া এইখিনি বোলে মেৰিনেটো কৰি দিয়ে মানে একেখন হাতেৰে আৰু মেৰিনেট মানে কি আৰু ৰাখি নথওঁ বনামে লগালগ কিন্তু এয়া হালধি মিঠাতেল আৰু পিঁয়াজ দি পেলাই অলপ সানি দিব আৰু সিমানেই আৰু এইফালে এখন কেৰাহী গৰম হোৱাত মই ইয়াতে মিঠাতেল দিছিলোঁ আৰু এতিয়া পিঁয়াজ দি দিছোঁ আৰু আজি মই মাংসখিনি জুইত বনাবলৈ লৈছোঁ কাৰণ জুইত বনালে টেষ্টটো অলপ বেলেগ হয় গেছতকৈ জুইত বনোৱা টেষ্টটো অলপ বেছি ভাল হয় সেইকাৰণে ভাবিলোঁ আজি জুইতে বনাওঁ আৰু এতিয়া পিঁয়াজখিনি গোল্ডেন ব্ৰাউন কালাৰ হোৱালৈকে ভাজি ল'ম আৰু ইয়াতে মই আগত আদা আৰু নহৰু দিছিলোঁ থেতালি লোৱা কিন্তু সেই ক্লিপটো থাকি গ'ল মোৰ হেৰাই গ'ল ক'ৰবাত সেইকাৰণে দিয়া নহ'ল আৰু এতিয়া প্ৰায় হৈ গৈছে পিঁয়াজখিনি ভজা আৰু ইয়াতে দি দিলোঁ মই মাংসখিনি আৰু মাংসখিনি দিয়াৰ পিছতো ধুনীয়াকৈ সকলোখিনি মিলাই মেলি ল'ম আৰু ইয়াতে মই একো মছলা ব্যৱহাৰ নকৰোঁ কাৰণ পেকেট মছলা আমাৰ মিষ্টাৰে একদমেই খাব নোৱাৰে জিৰা পাউডাৰেই হওক ধনিয়া পাউডাৰেই হওক যি নহওক দিলে মানে তেওঁ বেয়া পায় তেওঁ আদা নহৰু আৰু ধনিয়া সেইকেইটাই দিবলৈ কয় সদায় সেইকাৰণে মই
একোৱে মছলা ব্যৱহাৰ নকৰাকৈ বনাওঁ সদায় মাংস। আৰু এয়া এইফালে ফ্ৰাই কৰি আছোঁ পটল, লগতে ইয়াত টিকুটমান মাছকেইটাও দি দিলোঁ বৰশী বোৱা, কাৰণ ভণ্টিয়ে মানে হাঁহৰ মাংস নাখায়, সেইকাৰণে পটল ফ্ৰাই কৰিছোঁ। আৰু অথনিৰ চব্জি আছে, মায়ে ভাতত আলু দি দিছে, তাই তেনেকেই খাই দিব। আৰু এয়া পটলখিনিও ফ্ৰাই কৰি লৈছোঁ। আৰু এয়া মাংসখিনি আকৌ এবাৰ ভালকৈ লৰাই লৈছোঁ। আৰু লৰোৱাৰ পিছতে ইয়াত মই দিছোঁ এতিয়া নিমখ। এয়া নিমখ সোৱাদ অনুসৰি দি দিছোঁ, আৰু এইফালে হালধি দিছোঁ পৰিমাণ অনুসৰি। এইখিনি ভালকৈ মিলাই লৈছোঁ। আৰু মিলাই লোৱাৰ পিছত এতিয়া আকৌ ঢাকন লগাই অলপ সময়ৰ কাৰণে মাংসখিনি ভালকৈ ভাজি ল'ম। আৰু এইফালে দেখিছে পূৰা মাংসখিনিৰ পৰা ধুনীয়াকৈ তেল ওলাবলৈ আৰম্ভ কৰি দিছে। আৰু এতিয়া অকণমান সময় ৰাখিম, তাৰ পাছতে মই কোমোৰা আৰু আলুখিনি দি দিম। আৰু এতিয়া এইফালে ধুনীয়াকৈ হৈ গ'ল। আৰু এতিয়া মই ইয়াতে আলু দিছোঁ, আলুখিনি অকণমান লৰাই লৈছোঁ। আলুখিনি অকণমান লৰোৱাৰ পিছতে ইয়াতে মই কোমোৰা দি দিম। এয়া কোমোৰাৰ পিচটো অলপ ডাঙৰকৈ ৰাখিছোঁ, কাৰণ কোমোৰাটো যিহেতু গলি যাব, সেইকাৰণে কোমোৰাটো অকণমান ডাঙৰ পিচ কৰি ৰাখিলে মাংসত দিলে খাই বেছি ভাল লাগে, সেইকাৰণে ডাঙৰ পিচ কৰি ৰাখিছোঁ। আৰু এতিয়া ভালকৈ লৰাই আছোঁ, কাৰণ জুইত বনাইছোঁ যিহেতু, সেইকাৰণে বেছিকৈ লৰাই থাকিব লগা হৈছে। আৰু এটা কথা, লৰাই যিমান থকা হয় সিমান মাংসটো খাবলৈ বেছি টেষ্টি হৈ যায়, সেইকাৰণে। আৰু জুইত যিহেতুকে চিমত দিয়া ব্যৱস্থাটো নাই, সেইকাৰণে অলপ সোনকালে লৰাই থাকিব লগা হৈছে। আৰু এতিয়া চাইছোঁ সিজিছে নেকি, মানে অকণমান কোমল হৈছে। আৰু মই ইয়াত এতিয়া এই মাংসখিনি প্ৰায় হৈ গৈছে। আৰু এতিয়া মই ইয়াতে পানী দিছোঁ। পানী দেখিছে অকণমান দিছোঁ, কাৰণ অকণমান পানী দি আকৌ শুকুৱাই তেনেকৈ যদি দুবাৰমান কৰি লওঁ তেতিয়া খাবলৈ বেছি টেষ্টি হয়। একেবাৰতে পানীখিনি দি দিলে ইমান এটা ভাল নালাগে, সেইকাৰণে দুবাৰমান অকণমান পানী দি আকৌ তেল ওলোৱালৈকে শুকুৱাই লৈ পেলাই বনাবচোন, তেতিয়া খাবলৈ বহুত বেছি ভাল হয়। আৰু এয়া দেখিছে ভালকৈ পানীখিনি শুকাই মেলি গ'ল। আৰু এতিয়া মই আকৌ ইয়াত আৰু অলপ পানী দি দিম, আৰু এইখিনিও শুকোৱাৰ পাছতহে মই একেবাৰে সম্পূৰ্ণকৈ পানী দিম। আৰু এয়া দেখিছে ধুনীয়াকৈ মাংসখিনিৰ পৰা তেল ওলাবলৈ আকৌ আৰম্ভ কৰিছে, পানীখিনি শুকাই গ'ল। আৰু এতিয়া মই ইয়াত সম্পূৰ্ণকৈ পানী দি দিম। আৰু পানীখিনি মই উতলাই লৈছোঁ। এতিয়া পানী দিয়াৰ পাছত ভালকৈ উতল আহিবলৈ দিম। আৰু এতিয়া ইয়াত থেতালি লোৱা আদা আৰু নহৰু অকণমান দি দিছোঁ, আকৌ অকণমান লৰাই দিছোঁ। আৰু এতিয়া পটল ফ্ৰাই কৰা কেৰাহীটোতে মই আৰু অলপ তেল দি এতিয়া ইয়াত পিঁয়াজ দিছোঁ, কাৰণ অকণমান শুকানকৈ বনাম বুলি ভাবিছোঁ, সেইকাৰণে। পিঁয়াজখিনি গল্ডেন ব্ৰাউন হোৱালৈকে ভাজি ল'ম। আৰু এতিয়া ইয়াত দিছোঁ অকণমান থেতালি লোৱা আদা আৰু নহৰু, আৰু এইখিনিও কেঁচা গোন্ধটো যোৱালৈকে ভালকৈ ভাজি ল'ম। আৰু এতিয়া ইয়াত দি দিছোঁ মই মাংসখিনি, ধুনীয়াকৈ মাংসখিনি গোটেইখিনি ভালকৈ লৰাই ল'ম। আৰু এয়া মাংসখিনি প্ৰায় মানে হৈয়ে গ'ল, আৰু এইটো ইমান বেছি আপোনালোকক নেদেখুৱালোঁ। আৰু এয়া দেখিছে মান ধনিয়া দি দিছোঁ। আমি মান ধনিয়া বুলি কওঁ, বহুতে বেলেগ ধৰণে কয়, নগা ধনিয়া আৰু কিবাকিবি নাম দি মাতে, আৰু আমি মান ধনিয়া বুলি কওঁ। বিৰাট ধুনীয়া গোন্ধ এটা ওলায়। আৰু এইখিনি এতিয়া আমাৰ ৰেডি হৈ গ'ল। আৰু এইফালে পূৰা ধুনীয়াকৈ জুই দি দিছোঁ, আৰু ভালকৈ উতলি আছে। আৰু অকণমান সময়ৰ পাছতে মই নমাই ৰাখিম। আৰু এয়া দেখিছা মই ইমানটোতে ৰাখি দিম, ইয়াতকৈ বেছি আৰু পানীটো শুকাবলৈ নিদিওঁ। আৰু এয়া মই ধনিয়া দি দিছোঁ, আৰু এতিয়া মই জুইৰ পৰা নমাই ৰাখিম। ইমান বেছি দেখুৱাব লগা একো নহয়, মই কেনেকৈ বনাওঁ একদম চিম্পুলকৈ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আৰু আজিৰ ব্লগটো ইমানতে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু আপোনালোকে যদি মোৰ এই ব্লগটো চাই ভাল পালে, তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম এটি নতুন ব্লগৰ সৈতে। তেতিয়ালৈকে আপোনালোক সকলো হাঁহি থাকক, আনন্দত থাকক, আৰু সম্পূৰ্ণ সুস্থ হৈ থাকক। বাই বাই এণ্ড গুড নাইট।